আমাৰ মহিলাৰ এটা অভ্যাস আছে এই আৰম্ভণিৰ পৰাই মোক সদায় মানে তুচ্ছ-তাচ্ছিল্য কৰি পেলাই ডাউন কৰিব বিচাৰিছে কাৰণ তেওঁ সদায় মোক ভয় কৰে মানুহজন আৰু কিমান যে ঘোষণা কৰিলে সমাজ বয়কট পৰ্যন্ত কৰিছে জাতিদ্ৰোহী পৰ্যন্ত মানে মোক অভিহিত কৰি পেলাই প্ৰচাৰ চলাইছে আৰু কিমান যে আমাৰ ওপৰত আক্ৰমণ চলিল ইউজি ব্ৰহ্ম ফেক্টৰ নহয় জিৰ' ফেক্টৰ কিবা বুলি কয় আজি আহি ইউজি ব্ৰহ্মই অপজিশ্যনত থাকিও ইলেকশ্যন কেইবাবাৰো হাৰাৰ পিছতো ফেক্টৰ হৈয়ে থিয় হৈ আছে আজিও মই আছোঁ ইউজি ব্ৰহ্মই এইটো আৰু হাগ্ৰামা মহিলাৰে নিজৰ কথাটো অলপমান চিন্তা কৰক কাৰণ এই BPF দলৰ সেনাপতি নাই সৈন্য নাই আৰু এইটোতো কৈ আছোঁ ইলেকশ্যন কেইবাবাৰো হাৰাৰ পিছতো ফেক্টৰ হৈয়ে থিয় হৈ আছে আজিও মই আছোঁ ইউজি ব্ৰহ্মই এইটো আৰু হাগ্ৰামা মহিলাৰে নিজৰ কথাটো অলপমান চিন্তা কৰক কাৰণ এই BPF দলৰ সেনাপতি নাই সৈন্য নাই আৰু এইটোতো কৈ আছোঁ মই কাৰণ খাম্ফা বৰগয়াৰী ইয়াতে মানে ভিক্টিম হ'ব গৈ আছে আৰু তেওঁলোকৰ MCLA প্ৰায় মানে 6জন MCLA অলৰেডি UPPLত যোগদান কৰিছে 3জন BJP 3জন যোগদান কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনতে আৰু এজন সজল সিংহা কংগ্ৰেছৰ পৰা 7জন MCLA ভোট যোগ হ'ব আমাৰ এইফালে তো BPFত কোন আছে এতিয়া আৰু চন্দন ব্ৰহ্ম এতিয়া BPFৰ লগত নাই আৰু বা কোন আহে ইলেকশ্যনলৈকে 12 তাৰিখে যোগদান কৰিব চন্দন ব্ৰহ্মই আজি তেওঁ সংবাদ মাধ্যমক জনালে ঠিকেই আছে মানে এইটো 12 তাৰিখলৈকে যদি দিন ধাৰ্য কৰিছে আমাৰ সভাপতি প্ৰমোদ বড়ো আৰু চন্দন ব্ৰহ্মৰ মাজত এটা আলোচনা কৰি পেলাই দিনটো ঠিক কৰিছে আহক আহাটো আদৰণি জনাম আৰু তেখেত অহাৰ লগে লগে BPFত আৰু কোনে থাকিব কাৰণ হাগ্ৰামাৰ মানে সমকক্ষ লিডাৰ হিচাপে চন্দন ব্ৰহ্মই আছিলে এতিয়া মানুহে এতিয়া তাৰ পৰা বিচাৰ কৰিব যে চন্দনো যদি BPFত নাথাকে তাত তেতিয়াহ'লে মানুহে অভিযোগ কৰাৰ দৰে হাগ্ৰামা দলত BPF দলত হাগ্ৰামাৰে এক নায়কতা বাদ সঁচাকৈ চলিছিল নেকি যাৰ বাবে কোনো মানুহে এতিয়া হাগ্ৰামাৰ লগত থাকিব নোৱাৰে এইটো কথাই মানে প্ৰমাণিত হৈ যাব ঘনশ্যাম দাস নৱচৰণীয়া কোনো ফেক্টৰ নহয় নৱচৰণীয়া ইলেকশ্যন খেলিবও নোৱাৰে ঘনশ্যামে কিহৰ বাবে GSP কৰি আছিল নৱচৰণীয়াৰ কাৰণে এতিয়া নৱচৰণীয়া ইলেকশ্যন খেলিব নোৱাৰে তাৰ চাৰ্টিফিকেটটো কেঞ্চেল ফাইনালি হাইকোৰ্টে কৰি দিলে আৰু ঘনশ্যাম দাসে এলায়েন্সৰ ধৰ্মটো পালন নকৰিলে মানুহজনকতো ভাল পাইছিল ময়ো বাৰে বাৰে কৈছিলোঁ আপুনি এলায়েন্সৰ ধৰ্মটো মানে পালন কৰক প্ৰমোদ বড়ো আলোচনা কৰিছিল কিন্তু এই এলায়েন্সৰ ধৰ্ম পালন নকৰে তাৰপিছত কি নৱশৰণীয়াই খাই দিলে তাৰ যিটো ৰাজনৈতিক ভৱিষ্যতটো কাৰণ নৱশৰণীয়া কেইদিনমান আগত আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিলে যে GSP NDAৰ লগত নাই এলায়েন্স নাই তেনে ক্ষেত্ৰত তেখেতে NDA দ্বাৰা চলোৱা চৰকাৰত এজন হৈ থকাৰ কিবা মানে প্ৰাসংগিকতা বা নৈতিকতা নাথাকে তাৰ কাৰণে সি বাদ গ'ল এতিয়া কিন্তু ঘনশ্যাম দাস হিচাপে আমি ভাল পাইছিলোঁ মানুহজনক আৰু কাম কৰা মানুহ আছিলে খুব মানে কৰ্মী আছিলে মানুহজন কিন্তু এতিয়া তেখেতসকলে নিজৰ ৰাজনৈতিক ভৱিষ্যত নিজে ঠিক কৰিব লাগিব কালি খাম্ফা বৰগয়াৰীয়ে কৈছে UPPL দলে বড়ো জাতিৰ 20ৰ পৰা 25% ভোট লাভ কৰিব অন্য জাতি জনগোষ্ঠীৰ ভোট লাভ এইটো উল্টা কৈছে সি উল্টা কৈছে 25% মান BPFে পাব আৰু বাকীটো ইয়াতে মানে কি হয়তো 5.5 লাখ মান মানে বড়ো ভোট আছে এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টিত 14 লাখ ভোটৰ মাজত আৰু ভিতৰত 4 লাখ মানৰ যদি ভোট হয় 1 লাখ ভোটটো আমি বাহিৰত ৰাখিছোঁ 3 লাখটো আমি